সরকারের দিনত কোনে গণ্ডগোল করেছে, কোনে আন্দোলন করেছে, কোনে বোমা ফুটাইছে, এইবিলাক তো ইউপিএফএল দলতে সব আছে। এইবিলাক ইউজি ব্ৰহ্মৰ কথা ৰাইজে কওক, আমাৰ সরকারের দিনত কি হয়েছিল, কোনে করেছিল, এইবিলাক রাইজে কব, মই কবলৈ নাযাওঁ। বিটিআর চুক্তিটো যদি আকরে আকরে পালন নহয়, তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে। এইটো প্ৰমোদ বড়োৰ কথা। ডেলিগেটসকল আহিছে আৰু চৰাইবিল সমষ্টি হিচাপে কেনেকৈ ষ্ট্ৰং কৰিব লাগে এইবিলাক বিষয় লৈ আলোচনা হৈছে। আলোচনা শেষ হোৱাৰ পিছত এতিয়া অপেন মিটিং আছিল। এই অপেন মিটিঙত ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াও আহিছে, বহুত কথা ক'লে। বিপিএফ দলৰ ভৱিষ্যত আমি কেনেকৈ কাম কৰি যাম বা কেনেকৈ ষ্ট্ৰং কৰিম, চৰকাৰ আহিলে আমি কি কাম কৰিম, এইবিলাক গোটেই কথা ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াও কৈছোঁ, ময়ো জনাই দিছোঁ। আমি যিখিনি পাৰে চৰকাৰ অহাৰ পিছত যিখিনি কাম কৰিব পাৰে এইবিলাক কাম আমি ঘোষণা কৰিছোঁ। কথা সেইটোৱে, বেলেগ একো নাই। বাছ এইবিলাক ইউজি ব্ৰহ্মৰ কথা ৰাইজে কওক, আমাৰ চৰকাৰৰ দিনত কি হৈছিল, কোনে কৰিছিল, সেইবিলাক ৰাইজে ক'ব, মই ক'বলৈ নাযাওঁ। আমাৰ সরকারের দিনত কোনে গণ্ডগোল করেছে, কোনে আন্দোলন করেছে, কোনে বোমা ফুটাইছে, এইবিলাক তো ইউপিএফএল দলতে সব আছে। প্রমোদ বড়ো নিজে কৈ লোৱা, যদি বিটিআর চুক্তিটো যদি আকরে আকরে পালন নহয়, তেতিয়াহ'লে মই একজন কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই সুইচাইড কৰিম বুলি কৈছে। এইটো প্ৰমোদ বড়োৰ কথা। এইটো প্ৰমোদ বড়োৰ কথা। এইটোকে কৈছোঁ মই, যেহেতু 8 তাৰিখ এপ্ৰিলটো যেহেতু 5 বছৰ পূৰণ হয়, তেতিয়াহ'লে প্ৰমোদ বড়োৰ যিটো সুইচাইড কৰাৰ দিন তাৰিখ এইটোতো 9 তাৰিখ পৰিব না, এপ্ৰিল 9 তাৰিখ পৰিছে। এইটোৱে কৈছোঁ মই, 8 তাৰিখ এপ্ৰিলত 5 বছৰ পূৰা। যেহেতু চুক্তিটো আকরে আকরে আজিৰ দিনত ৰূপায়ণ হোৱা নাই, সি নিজে মৰিম বুলি কৈছে সুইচাইড কৰি। তো সেইটোকে মই ৰাইজক জনাই দিছোঁ যে যেহেতু 8 তাৰিখ 2025 8 তাৰিখে 5 বছৰ পূৰা হয়, 5 বছৰ কমপ্লিট হয়, তেতিয়াহ'লে তাৰ যিটো সুইচাইড দিন তাৰিখ এইটো 9 তাৰিখ এপ্ৰিল পৰিছে দে।